নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। উত্তৰ পূব ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য অসম। অসম চাৰিওফালৰ পৰা পৰ্বত পাহাৰে আগুৰা এখন সুন্দৰ ৰাজ্য। চাহ খেতিৰ বাবে বিশ্ব প্ৰসিদ্ধ এই ৰাজ্যত বহুতো পৰ্বত পাহাৰ, নদী, নদীদ্বীপ আদি প্ৰাকৃতিক সৌন্দৰ্য দেখা পোৱা যায়। আহক অসমৰ লগত জড়িত বহুতো ৰোচক তথ্যৰ বিষয়ে জানি লওঁ। অসমৰ এটা প্ৰসিদ্ধ ইতিহাস আছে। ব্ৰিটিছসকল অহাৰ আগলৈকে কোনেও অসমক পৰাস্ত কৰিব পৰা নাছিল। ই ভাৰতৰ একমাত্ৰ ৰাজ্য যি মুছলমান শাসকৰ অধীনলৈ যোৱা নাই। ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমতেই অধিক চাহ উৎপন্ন হয়। গোটেই বিশ্ব প্ৰসিদ্ধ চাহ অসমৰ পৰিচয়। ভাৰতৰ 55% আৰু বিশ্বৰ 16% চাহৰ উৎপাদন কেৱল অসমেই কৰে। ব্ৰহ্মপুত্ৰ নদীক অসমৰ প্ৰাণদায়িনী বুলি কোৱা হয়। ই অসমৰ একেবাৰে মাজেৰে বৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজতেই থকা উমানন্দ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ। গুৱাহাটী অসমৰ আটাইতকৈ ডাঙৰ চহৰ। আপোনালোকে জানি আচৰিত হ'ব যে দ্ৰুত বিকাশৰ কাৰণে এই চহৰে বিশ্বৰ 100খন দ্ৰুত বিকশিত চহৰৰ শাৰীত স্থান পাইছে। ভাৰতৰ আটাইতকৈ বেছি খাৰুৱা তেলৰ ভাণ্ডাৰ অসমতে পোৱা যায়। ভাৰতৰ 50% খনিজ তেল অসমতেই আছে। ভাৰতৰ 25% পেট্ৰলিয়াম অসমেই পূৰ কৰে। অসমৰ ডিগবৈ ৰিফাইনাৰী ভাৰতৰ প্ৰথম তেল শোধনাগাৰ। বিহু অসমৰ আটাইতকৈ ডাঙৰ লোক উৎসৱ। বিহু বছৰত 3বাৰ উদযাপন কৰা হয়: মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু। অসমে ভূটান আৰু বাংলাদেশৰ লগত সীমাভাগ কৰিছে। গোটেই ভাৰতৰ আটাইতকৈ বেছি বাংলাদেশী শৰণাৰ্থী অসমতে আছে। অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান গোটেই বিশ্বত এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। গোটেই ভাৰতৰ আটাইতকৈ বেছি বনৰীয়া মহ আৰু চৰাইৰ প্ৰজাতি অসমতে পোৱা যায়। সেইকাৰণে পৰ্যটকৰ লগতে প্ৰকৃতিপ্ৰেমী লোকৰো অসম ভাল লগা ঠাই। অসমৰ ভূপেন হাজৰিকা সেতু ভাৰতৰ আটাইতকৈ দীঘল দলং। অসমৰ কামাখ্যা মন্দিৰ ভাৰতৰ মহত্বপূৰ্ণ ধাৰ্মিক স্থানৰ ভিতৰত এখন, যাক চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। অসম কেৱল ভাৰতৰে নহয়, গোটেই বিশ্বৰ আটাইতকৈ বেছি মুগা উৎপাদক। বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া ভোট জলকীয়া অসমতে পোৱা যায়। ই গিনিজ বুক অফ ৱৰ্ল্ডত স্থান পাইছে। অসমৰ মানুহৰ মূল জীৱিকা হ'ল কৃষি। পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন, দাদা চাহেব ফাল্কে বঁটাপ্ৰাপ্ত স্বৰ্গীয় ভূপেন হাজৰিকা এজন অসম সন্তান আছিল। লগতে তেওঁ এজন ভাল গীতিকাৰ, সুৰকাৰ আছিল। অসমৰ বিখ্যাত গায়ক জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তক সকলোৱে চিনি পায় নিশ্চয়। লগতে অসমত অন্য বহুতো প্ৰতিভাৱান লোক আছে। বন্ধু বান্ধৱীসকল, আহক অসমৰ কেইটামান প্ৰতীক চিহ্নৰ বিষয়ে জানি লওঁ। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। অসমৰ ৰাজ্যিক ভাষা অসমীয়া। অসমৰ ৰাজ্যিক উৎসৱ বিহু। অসমৰ ৰাজ্যিক ফুল কপৌ ফুল। অসমৰ ৰাজ্যিক গছ হলং। অসমৰ ৰাজ্যিক জন্তু গঁড়। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহ আৰু অসমৰ ৰাজ্যিক ফল আম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।